নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান বাস্তু ধৰা ৰাশিফলৰ মধ্যে আলোচনা কৰোঁ বাৰু তেন্তে আজি জানি লওঁ কোনকেইটা ৰাশিত 2 এপ্ৰিল তাৰিখে ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্য ফলনো কেনেকুৱা হ'ব আৰু তাৰ লগত জনাই থওঁ যে আমাৰ চেনেলটো ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' বলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মূল কথালৈ আমি আগবাঢ়ি যাওঁ বন্ধু বান্ধৱীসকল 2 এপ্ৰিল তাৰিখে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খোল খাবলৈ গৈ আছে এওঁলোকৰ ভাগ্য আচৰিত ধৰণে সুপ্ৰসন্ন হ'ব মনৰ ইচ্ছা পূৰণ হ'ব যি কামত হাত দিব সফল হ'ব পাৰিব দশো দিশে উন্নতি কৰিব চাৰিও দিশত তেওঁলোকে উন্নতি কৰিব পাৰিব সামাজিক মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব ঘৰ সংসাৰত সুখ শান্তি ভাগ্য থাকিব প্ৰেম দাম্পত্য স্বাস্থ্য আদি উন্নত হ'ব আৰ্থিক অৱস্থা বেয়া নহয় চাকৰি ব্যৱসায় আদি উন্নত হোৱা দেখা যায় ঠিক সেইদৰে এওঁলোকৰ দশো দিশে চাবলৈ গ'লে যথেষ্ট উন্নতি হ'ব যি কামত হাত দিব সফল হ'ব পাৰিব মনৰ ইচ্ছা পূৰণ হ'ব মনত যথেষ্ট পজিটিভিটি থাকিব ঘৰখনত এটা পজিটিভ বাতাবৰণ থাকিব এওঁলোকে মুঠতে দশো দিশে উন্নতি কৰিব এই বিশেষভাৱে উন্নতি লাভ কৰা প্ৰধান ৰাশিকেইটা হৈছে মেষ বৃষ কৰ্কট ধনু বৃশ্চিক আৰু মীন ৰাশি বন্ধুবান্ধৱী সকলোকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা 2 এপ্ৰিল তাৰিখে ভাগ্যশালী ৰূপে পৰিগণিত হ'বলৈ গৈ আছে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু তলত কমেণ্টত গৈ হৰ হৰ মহাদেৱ কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰাশিফল সম্বন্ধীয় যিকোনো আপডেট পাই থাকিবলৈ ধন্যবাদ।